হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। মোৰ এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৱাই ওলালোঁ আমি বাসুদেৱ থানলৈ বুলি। যিহেতু আমি ঘাটেদি যাম, গতিকে আমি ঘাটলৈ বুলি এতিয়া আহি আছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া কাম চলি আছে। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। দুটা খুঁটা হৈছে। আমি বৰ্তমান ঘাট পাৰ কৰা অৱস্থা, ঘাট পাই গৈছে। ঘাটত কিমান ভিৰ লাগি আছে আপোনালোকে দেখিবলৈ পাইছে। আজি মানে বহুত ভিৰ হ'ব। আজি কমেও ইয়াত আমি এঘণ্টা বেছি ৰখিব লাগিব। মোক মাৰিলে আপোনালোকে দেখিবলৈ পাইছে পূৰা ভিৰ লাগি আছে ফেৰীত। এয়া আমি বৰ্তমান ঘাটত উপস্থিত আছোঁ। বহুত জাম লাগি আছে। ফাইনেলি ঘাট পাই গ'লোহি। যিহেতু আমি প্ৰথম ঘাটত বহুত ভিৰ দেখি আমি দ্বিতীয় ঘাটটোলৈ গুচি আহিলোঁ। আৰু সেই ঘাটটোত আমাৰ ইয়াৰ লাইন চাওক আপোনালোকে। এয়া আপোনালোকে দেখিবলৈ পাইছে জামেই জাম, কিমান জাম চাওক। জেচিবি লগোৱা হৈছে। এইফালে মন্তব্য দিছে। আমি ফেৰীত উঠিলোঁ। কেনেকুৱা লাগিছে? ফিল্ডটো কেনেকুৱা লাগিছে? এইটোকে কয় পাৱাৰ। হেপী হলি। পাই গ'লোহি, ইপাৰ পৰা ইপাৰ পাই গ'লোহি। আমি যাওঁবনৰ মাজে মাজে আহি আছোঁ। ঘাট পাৰ হৈ আমি অলপ পিছতে আমি পামগৈ আৰু গন্তব্যস্থান আমি অলপ পিছতে পামগৈ আৰু। গতিকে বতৰটো ভাল, পাৰ হৈ আহিছে। গৈ এনেকুৱা কুৰ্তা ল'ব পাৰে আকৌ। বন্দিকেইটা ল'ব লাগিব। থাকি আনিছিলে আমাৰ হেপী হলি।
বৰ্তমান আহি পাই এয়া ধুনীয়াকৈ বন্তিগছ জ্বলাই ল'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে প্ৰসাদ ল'বৰ বাবে ভক্তসকলে কিদৰে অপেক্ষা কৰি আছে। লগতে আমিও প্ৰসাদ ভাগ লৈ ল'লোঁ। কাষতে হৈ থকা নামঘৰ ভাগত দিন ভাওনাও অকণমান উপভোগ কৰিলোঁ। এতিয়া আমি সোমাইছোঁ বাণিজ্য মেলালৈ। বহুত ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া চাওক আমাৰ বন্ধুবৰ্গ আহি আছে পিছফালে। এয়া দেখা দিয়ক, হাই কৰি দিয়ক তুমি। হেল্ল' তালৈ যাই বলক, ইয়াতে খাই নি এই ইয়াত ভাল লাগিব। আমি আগত খামগৈ। এখন ডাঙৰকৈ আছে ইয়াত। আজিকালি নিদিয়ে হ'লা, আজিকালি নিদিয়ে। এইটো ক মাল? লাহৰি মাল। অ' ইয়াত মাত্ৰ 100 টকা। আমি এতিয়া বৰ্তমান মেলাৰ পৰা ওলাই খুৰা এজনক লগ পালোঁ। খুৰাজনে মানে বহুত বেলেগ ধৰণৰ সামগ্ৰী এবিধ বেছি আছে। তো এই মানে বস্তুটো দেখি মানে মোৰ খুব পচন্দ হ'ল, ভাল লাগিল। সকলো বস্তু কাটিব পাৰে মানে আপোনালোকে। এইটো পাকঘৰৰ বাবে মানে বহুত জৰুৰী বস্তু হয়। এয়া খুৰাজনে কেনেকৈ কাটি দেখাইছে এয়া চাওক, সকলো বস্তু কাটিব পাৰে। গতিকে ময়ো ৰৈ নাথাকিলোঁ, 20 টকা দি এখন লৈ ল'লোঁ। कर लीजिए। और ये से प्याज को भी काटिए, दाल फ्राई के लिए, मटन फ्राई के लिए, चिकन फ्राई के लिए, दाल ऐसे- ये वाला? हाँ ऐसा जी, कोई भी सब्जी आप काट नहीं सकता है, छिल नहीं सकता है साहब। ये कोई भी हाँ नया वाला देगा साहब। एक ही सब्जी को ऐसा कोई ये जादू का जादू आ गया, जादू देखा है आपको। ये कोई भी सब्जी काटिए, काटने छिलने का मशीन। हाँ এতিয়া আমি হোটেলত সোমাই ভাতটো আমি নিৰামিষ খাই ল'লোঁ। নিৰামিষ ভাতেই খালোঁ কাৰণ যিহেতু সোমবাৰ আছিল, গতিকে আমি তিনিজনে নিৰামিষ ভাত খালোঁ। এজনে আমাৰ অকল চাহ খালে। খাই লওঁ ভাতটো ন। এইফালে চাওক, এজনে চাহ খাইছে। একদম থলুৱা খানা বনাইছে ন, বাও চাউল। বাৰু ঠিক আছে। আমি এতিয়া ঘৰমুৱা হৈছোঁ কাৰণ ফেৰী ধৰিবগৈ লাগিব। ফেৰী যদি আমি দেৰি কৰোঁ আমি ফেৰী নাপাম, গতিকে আমি সোনকালে ঘৰমুৱা হ'লোঁ। ঘৰমুৱা পক্ষী, গতিকে আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।